हेलो फ्रेंड, मैं मोर यूट्यूब चैनल चाहলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই যোৱা বছৰ এটা ৰঙলাওৰ ভিডিঅ' দিছিলোঁ। সেই ৰঙলাও ভিডিঅ'টোৰ আপোনালোকৰ পৰা যথেষ্ট মৰম স্নেহ লাভ কৰিছোঁ। সেই ৰঙলাও ভিডিঅ'টো দিওঁতেনে মই কৈছিলোঁ যে মই জাতিলাওৰ ভিডিঅ' এটাও আপোনালোকক দেখুৱাম বুলি। সেয়েহে আজি এই জাতিলাওৰ ভিডিঅ'টো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আগতো ভিডিঅ'ৰ দৰে মৰম চেনেহ লাভ কৰিম। এতিয়া প্ৰথম কথা হ'ল, মই এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এই শাকনি বাৰীখনৰ এটা দৃশ্য আপোনালোকক দেখুৱাই দিছোঁ। মোৰ এইখন বাগান, এইখনত বেছি শাক পাচলি নাই যদিও আমাৰ পৰিয়ালটোৱে খাব পৰা শাক পাচলি আছে। প্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ এই ভিডিঅ'টোৰ যোগেদি। এইখন মোৰ বাগান, ইয়াতে মই শাক পাচলিৰ খেতি কৰোঁ। এয়া মেটেকা দুমাই থৈছোঁ, গোবৰ আছে আৰু গোবৰ পানী মেটেকা পচন সাৰ মই মোৰ শাক পাচলি বাগানখন মই কৰোঁ। মোৰ এটা চখ, আৰু সেই চখটোৱে হৈছে শাক পাচলি কৰাৰ চখ। সেয়েহে মই এয়া মোৰ বাগান, আৰু মই এতিয়া আপোনালোকক লৈ যাম মোৰ ভিডিঅ'টোৰ পোনে পোনে জাতিলাওৰ ভিডিঅ' লৈ। এজোপা জাতিলাও গছ, জাতিলাও এয়া লাগি আছে চাওক। এজোপা জাতিলাওজোপা বেছি ডাঙৰ নহয়, তথাপিতো ইয়াত লাগি আছে যথেষ্ট পৰিমাণে। আৰু আমি এই লকডাউনৰ সময়ত আমাক বহুতো শিকালে যে আমি নিজে কিবা এটা কৰি এই নাটনি বা অভাৱৰ সময়ত আমি যাতে খাব পাৰোঁ। এই লকডাউনে আমাক শিকে যদিও আমি সেই জ্ঞানটো লোৱা উচিত। এতিয়া আমি যিবিলাক শাক পাচলি বজাৰৰ পৰা আনো, সেই বজাৰৰ পৰা অনা শাক পাচলিবিলাকে আমাক বহুতো ক্ষতি কৰে, আমাৰ স্বাস্থ্যৰ ক্ষতি কৰে। যেনে ধৰক হাৰ্টৰ বেমাৰ কৰে, কিডনী বেমাৰ কৰে, তাৰ বাহিৰেও হাই প্ৰেছাৰ, পেটৰ অসুখ, এনেকুৱা কিছুমান বেমাৰ কৰে। আমি যদি নিজে খেতি কৰি খাব পাৰোঁ, তেতিয়াহ'লে আমাৰ এইবিলাক বেমাৰৰ পৰা আমি বাচি থাকিব পাৰিম, নিজেও বাচি থাকিব পাৰিম, আমাৰ উঠি অহা প্ৰজন্মকো আমি বচাই ৰাখিব পাৰিম। গতিকে সেয়েহে সকলোৱে এটা যাতে মনত প্ৰতিজ্ঞাবদ্ধ হোৱা উচিত, আমি ঘৰৰ কাষতে এজোপা শাক পাচলি কৰোঁ। এই জাতিলাও গছৰ খেতি কৰিবলৈ হ'লে বিশেষ একো প্ৰয়োজন কাৰণে ভাল জাতৰ গুটি বাছি ল'ব লাগে। বাছি লৈ গুটিকেইটা মাটিত দি অলপ সাৰ পানী দি থাকিলে, গোবৰ জাবৰ দি থাকিলে গছজোপা ধুনীয়াকৈ উঠি আহে। এই জাতিলাও গছ দুই ধৰণে কৰিব পাৰে। মাটি থকাখিনিয়ে নিজৰ কৰিব পাৰে, আৰু যাৰ মাটি তেওঁলোকে ছাদ বাগানৰ যোগেদিও টাবত দি পেলাই জাতিলাওৰ খেতি কৰিব পাৰে। ছাদ বাগানৰ যোগেদিও যথেষ্ট লাও উৎপন্ন দিবৰ কাৰণেও হয়, বা ওচৰে পাজৰে মানুহক দিবৰ কাৰণেও তেনেকৈয়ে হয়। গতিকে আমি এই দুই প্ৰকাৰে কৰিব পাৰোঁ। ই এজোপা লতা জাতীয় গছ। এই লতা জাতীয় গছজোপাত যথেষ্ট পাচলি আমাক দিয়ে। আমি বেচিবলৈ নহ'লেও আমি খাই থাকিবৰ কাৰণে আমাৰ প্ৰয়োজনীয় অভাৱখিনি আমাক পূৰাই থাকে। ইয়াৰ ফুলটো আপোনালোকে নিশ্চয় জানে। ফুলটো এয়া চাওক, ফুলটো এয়া বগা এনেকুৱা ধৰণৰ হয়। আপোনালোকক মই আগতে মোৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ যে মোৰ প্ৰতিটো ৰঙালাওৰ পাতৰ লগতে এটা এটা কলি হৈছিলে। এতিয়া ঠিক সেইদৰে আপোনালোকক আকৌ দেখুৱাম যে মোৰ প্ৰতিটো জাতিলাওৰ পাতৰ কাষতেই এটা এটা কলি আছে। এতিয়া প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ এইটো কলি। এইটো কলিৰ পাছত আকৌ এইটো কলি, এইটো কলিৰ পাছত আপোনালোকে এয়া চাওক, এইটো কলি, এইটো কলি, আৰু এইটো কলিৰ কাষত আকৌ এইটো কলি, এইটো কলিৰ কাষত আকৌ এইটো কলি, এইটো কলিৰ কাষত এই আগটোলৈকে আপোনালোকে লক্ষ্য কৰক। এই আগটোত এইটো কলি, এইটো কলি, ইয়াৰ আগতো এইটো কলিয়ে কলি ওলাবলৈ ধৰিছে। গতিকে আপোনালোকে ভাবি চাওকচোন, এই জাতিলাওৰ প্ৰতিটো আগতে আপোনালোকে স্পষ্ট কৰি চাওক, এই প্ৰতিটো আগতেই এটা এটা কলি আছে, আৰু এই কলিখিনি ডাঙৰ হয়। ক'ৰবাত কেতিয়াবা গেলি যায়, কিন্তু প্ৰায়বিলাকেই ডাঙৰ হয়। এনেকুৱাকৈ এই জাতিলাওৱে আমাক সহায় কৰে, পাচলিৰ যোগান ধৰে। গতিকে আমি এনে এজোপা উপযোগী গছ, এই জাতিলাও খালে বেমাৰী মানুহৰো একো অপকাৰ নহয়। আকৌ সকলো মানুহে এই জাতিলাও খাব পাৰে। ইয়াত ভিটামিন যথেষ্ট পৰিমাণে থাকে, আৰু তাৰ বাহিৰেও আন
যিখিনি থাকিবলগীয়া পদাৰ্থ সেইখিনিও যথেষ্ট পৰিমাণে আছে। এই জাতিলাও সকলো মানুহে খাব পাৰে। গতিকে আমি এই খেতি কৰা উচিত। এতিয়া আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইটো চাওক মোৰ এই ডাঙৰ জাতিলাও। তাৰপিছতে আছিলে এইটো এটা কলি। এয়া মই ভিতৰৰ ফালৰ পৰা আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ পাছত আৰু এটা কলি আছে। এইটো অসংখ্য কলি হৈছে আৰু অসংখ্য কলি লগতে এই জাতিলাওজোপা মই ওচৰে পাঁজৰে সকলো মানুহক দিওঁ। ভাল লাগে মনটো। অকলেনো কিমান খাম, গতিকে ওচৰে পাঁজৰে সকলো মানুহকে দিওঁ। এইখিনি হৈছে মোৰ জাতিলাওৰ খেতি। ইয়াত মই একো কৰা নাই, মাত্ৰ এই জাতিলাও গছজোপাত মই গোবৰ দিছোঁ। ইয়াত তলত গোবৰ দিয়ে থৈছোঁ চাওক। আৰু ইয়াত অলপ মেটেকা দিম বুলি ভাবিয়ে আছোঁ। মেটেকা তলত দিছিলোঁ, আকৌ ওপৰত অলপ মেটেকা দি দিম। পানী যথেষ্ট পৰিমাণে মাটিত পানী থাকে, বেছি পৰিমাণৰ পানী দিব নালাগে, অলপমান পানী দিলেই হয়। এয়া হৈছে জাতিলাওৰ এই গুৰি আপোনালোকক মই দেখুৱালোঁ। আৰু ইয়াৰ পাছত এই জাতিলাওজোপা মৰাৰ পাছত আকৌ মই পুনৰ এটা পুলি সৰু হৈ আছে। এই পুলিটো উঠিব। এইটো মোৰ বাৰিষা সময়লৈ হ'ব। আৰু সেইদৰে মই জাতিলাও খেতি এনেকৈ কৰোঁ। আৰু তাৰ লগতে মই কৰিছোঁ এয়া পটলৰ খেতি। এজোপা পটলৰ গছ। পটল ডাঙৰ হ'ব আৰু এই পানী পোৱাৰ লগে লগে এতিয়া বাঢ়ি পেলাই পটল হ'ব। এনেকৈ এইখন মোৰ বাগান। আৰু এই বাগানত আকৌ পুনৰ এবাৰ আপোনালোকক মই মোৰ লাও গছজোপা দেখুৱাম। এয়া চাওক, মই আপোনালোকক সঁচাকৈ দেখুৱাবলৈ পাই সুখী হৈছোঁ। মোৰ প্ৰতিটো পাততেই এয়া লাওৰ কলি। প্ৰতিটো পাতৰ ডাল আৰু পাতৰ মাজে মাজে এয়া লাওৰ কলি। মই আপোনালোকক দেখুৱাইছোঁ যে এইটো ডালতো চাওক আপোনালোকে, মই স্পষ্টকৈ দেখুৱাই দিছোঁ। 4টা পাত আছে। এই 4টা পাতত 4টা কলি। এইটো কলি পাতৰ কাষত। তাৰপিছত আহি পেলাই সেই কলিটোৰ পৰা আহি পেলাই এইটো দ্বিতীয় কলি। তাৰপিছত এইটো আকৌ আহি পেলাই এইটো তৃতীয় কলি। এইটো 4 নম্বৰ কলিটো সৰু কলি। আৰু ইয়াৰ আগলৈকো এয়া কলি। একেবাৰে আগত চাওক আপোনালোকে, এইটো কলি। তাৰ আগতো কলি। যে ডাল বাঢ়ি যোৱাৰ লগে লগে কলি ওলাব। আৰু এনেকৈ মোৰ এই লাও গছজোপা আজৰি সময়ত মই চাওঁ, দেখি ভাল লাগে। খোৱাতকৈও মোৰ চোৱাটো বেছি ইণ্টাৰেষ্ট। এয়া একেবাৰে আগলৈকে কলি দেখিছেনে? প্ৰতিটো ডালৰ লগতেই মোৰ কলি আছে। এইটো এটা কলি, একেবাৰে আগত এইটো কলি, তাৰপাছত এইটো কলি, তাৰপাছত এইটো কলি, তাৰপাছত এইটো কলি। এয়া কলি। আমি ইউটিউব ভিডিঅ'বিলাকত চাইছিলোঁ যে ইমান লাও গছবিলাকত ইমানবোৰ লাও কেনেকৈ লাগে বুলি চাইছিলোঁ, আচৰিত হৈছিলোঁ। কিন্তু নিজে খেতি কৰিলে আপোনালোকে নিজে জানিব। এয়া ওপৰতো মোৰ অসংখ্য কলি আছে। আৰু এয়া ওপৰতো মই দেখুৱাইছোঁ আপোনালোকক, অসংখ্য কলি আছে। আপোনালোকে জুম কৰি চাইও দেখিব মোবাইলত। আৰু অসংখ্য কলি আছে। এই কলিবিলাক এটা সময়ত ডাঙৰ হ'ব। ডাঙৰ হোৱাৰ পাছত লাগিব। এই জাতিলাওৰ ফুল মই আপোনালোকক দেখুৱাইছিলোঁ। আকৌ এইখিনি মতা ফুল। এয়া মতা ফুলৰ ফুল আপোনালোকক দেখুৱাইছোঁ। এইটো মতা ফুল। আৰু তেনেকৈ অসংখ্য ফুল থাকে। কিছুমান মতা ফুল আৰু কিছুমান মাইকী ফুল। এই ৰেণুৰ সংযোগত এই মতা আৰু মাইকী ৰেণুৰ সংযোগত লাওৰ সৃষ্টি হয়। এইটো এটা মতা ফুল। দেখি ভাল লাগে, ফুলপাহেই ভাল লাগে দেখি। আৰু এইটো ডালতো আপোনালোকে চাওক, এইটো ডালতো এয়া কলি। এটা ডালত 2টা কলি। এইটো এটা কলি, এইটো এটা ডালতেই 2টা কলি হৈছে। এইটো এটা কলি আৰু এইটো এটা কলি, একেটা ডালতে দেখিছে নিশ্চয়। তাৰ আগলৈ সেই একেটা ডালৰে আগলৈ চাওক, এইটো কলি। তাৰপিছত ইয়াতো ওলাব। এয়া কলি হৈয়ে আছে, ইয়াতো ওলাব। এয়া সিফালে সেয়া কলি। এয়া অসংখ্য কলি। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পাইছে, নিশ্চয় ভাল লাগিব বুলি আশা কৰিছোঁ। আৰু বহুতেই চাই, ভিউৱাৰ্ছ বেছি হয় কিন্তু ছাবস্ক্ৰাইবাৰ কম হয়। ছাবস্ক্ৰাইবাৰ হ'লে মোৰ ভিউৱাৰ্ছৰ লগতেই মোৰতো ভাল লাগেই যে ইমানখিনি মানুহে মোক চাইছে, সঁহাৰি জনাইছে বুলি।
লগতে যদি ছাবস্ক্ৰাইবাৰো হয় তেতিয়াহ'লে মই পৰম সুখী হোৱাৰ লগতে উপকৃতও হ'ম। আৰু এটা ভিডিঅ' কৰিবলৈ মই সুবিধা পাম আপোনালোকৰ পৰা, মোৰ উৎসাহ বাঢ়িব। গতিকে আপোনালোকে মোক এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি পেলাই লগতে লাইকো কৰি পেলাই কমেণ্ট বক্সত কমেণ্টো দিলে মই ভাল পাম। আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে মই ভাল পাম, সেইখিনি কথা মোৰ লগত শ্বেয়াৰ কৰিব আৰু মই আপোনালোকৰ লগত উত্তৰ দি পেলাই মই আপোনালোকৰ লগত সুখী হ'ম বুলি মই ভাবিছোঁ। এয়া মোৰ বাগান, এয়া মোৰ হাঁহ। মই হাঁহো পুহিছোঁ, ব্যৱসায় ভিত্তিত নহয়, মোৰ ঘৰখনত মই হাঁহো পুহিছোঁ। দেখি ভাল লাগে হাঁহকেইটা আৰু চাই থাকোঁ মাজে মাজে বহি লৈ আজৰি সময়ত। এইখিনি হৈছে মনোৰঞ্জন আৰু মই ব্যস্ত হৈ থাকোঁ। মই অইন কথা ভাবিবলৈ বা চিন্তা কৰিবলৈ সময় নাপাওঁ। এই হাঁহ, শাক পাচলি বাৰীখন মোৰ এইবিলাকৰ লগতে মই ব্যস্ত হৈ থাকোঁ। আৰু আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো ভাল পায়, ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিছোঁ। এই ফুল নহয়, এইখিনি বাবৰি ফুল। এই বাবৰি ফুলখিনি দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন। আৰু লগতে বাবৰিৰো মই এটা ভিডিঅ' আপোনালোকক কৰিম আৰু ইয়াক কেনেকৈ ডিমৰ লগত ভাজি খায় তাৰ এটা মই ভিডিঅ' আপোনালোকক দেখুৱাম। আৰু তাৰ বাহিৰেও মোৰ লাইখিনি চাওক কি ধুনীয়া লাগিছে। মই ষ্ট্ৰবেৰী খেতি কৰিছোঁ, ড্ৰেগন খেতি কৰিছোঁ মোৰ ঘৰত খাবৰ কাৰণে। তাৰ বাহিৰেও মই আকৌ এইটো ডিউৰিয়ান আনিছোঁ অনলাইনৰ পৰা, সেইখিনিও মোৰ চখ আছে। শাকৰ লগতে মোৰ ফলৰো ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি মই ভাবি থৈছোঁ আৰু সময় সুবিধা পালে মই আগবঢ়াম। গতিকে মই মোৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিবলৈ ধৰিছোঁ। এই ভিডিঅ'টো সামৰণি মৰাৰ আগত পুনৰ আকৌ এবাৰ মই আপোনালোকক অনুৰোধ জনাইছোঁ যাতে মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰে, মোক মৰম চেনেহ আৰু উৎসাহ আগবঢ়ায়। এইজোপা শেষত মোৰ এই লাও গছজোপা আপোনালোকৰ আগলৈ আগবঢ়াই পেলাই মই ইমানতে মোৰ ভিডিঅ' সামৰণি মাৰিছোঁ। নমস্কাৰ।